কি খবৰ আপোনালোক আশা কৰোঁ সকলো ভালে আছে। আজি যিহেতু জাচিংফাৰ স্কুলো বন্ধ, ৰাজীৱৰো অফিচ বন্ধ, সেইকাৰণে ভাবিলোঁ অকণমান ফুৰি আহোঁগৈ। এইকেইদিন ঘৰতে সোমাই আছোঁ আৰু আমি গৈ আছোঁ লখিমপুৰৰ আপোনাৰ যিটো ডেম নদী বান্ধ তালৈকে গৈ আছোঁ। ইয়ালৈ অহা যদিও এবছৰ হৈ গ'ল, যোৱা হোৱাই নাই, জামকৈ থাকিয়ে যায়, কিবা কিবিকৈ নিমিলে। তো সেইকাৰণে আজি আৰু নিজকে ঠেলা দি এতিয়া জাষ্ট ষ্টাৰ্ট কৰিছোঁহে। আমি এতিয়া গৈ আছোঁ। শুনো ভাল লাগিছেনে মনটোত? ঠিক আছে, এতিয়া বাই কৈ দিয়া। একেবাৰে ৰাস্তাত অলপ অলপ ভিডিঅ' কৰি থাকিম আৰু যিহেতু প্ৰায় পোৱালৈকে 2 ঘণ্টামান লাগিব ন? অঁ, 1.5-2 ঘণ্টা লাগি যাব। তো সেইকাৰণে ৰাস্তাত অলপ অলপ ভিডিঅ' কৰিম আৰু। ঠিক আছে, ব'লক। এইখন লখিমপুৰৰ সোৱণশিৰি নদী হয়। এয়া হৈছে ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট অফ আছাম। ফাইনেলি আমি লখিমপুৰ ডেম পাই গ'লোহি। এয়া বনাই আছে, বিৰাট ধুনীয়া জেগা হয়, একদম মজা। NHPC কলনী হয় এখন, ডাঙৰ কলনী যেনে লাগিছে। কেন্দ্ৰীয় বিদ্যালয়খন দেখিছিলোঁ আগত নেকি? চোৱা, NHPC কেভি স্কুল, কেভি কেন্দ্ৰীয় বিদ্যালয়। এতিয়া আমি NHPC চাই ঘৰলৈ বুলি উভতিছোঁ। চাই ভাল লাগিলে, আপোনালোকেও পাৰিলে আহিব পাৰি ইয়ালৈ। তো আজিৰ ভিডিঅ'টো ইমানেই। আজিলৈ বাই, see you again.